হাই ফ্ৰেণ্ডছ, মই তুলিকা। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 8:30মান বাজিছে। এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ। আজি লক্ষী পূজা। আজিনো দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। আহকচোন, আজি ব্লগটো কেনেকুৱা পায় চাওক। চাই ভাল পালে লাইক কৰিব, কেনেকুৱা পায় জনাব কমেণ্ট কৰি, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন চাওঁ। আৰু লগতে মই আজি ৰেচিপি এটা দিম, যিটো ৰেচিপি আগতে শ্বুট কৰা আছিলে, আজি কৰা নহয়। মই এইটো ভিডিঅ'তে লগাই দিম, চাই কেনেকুৱা পায় জনাব। আৰু যদি ভাল পায় চাই পেলাই আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। আহকচোন চাওক ভিডিঅ'টো। বনাবলৈ প্ৰথমতে এইখিনি মাছ লাগিব। মাছৰ পৰিমাণটো আপোনালোকে বঢ়াই দিব পাৰে। এইখিনি অলপ মান ধনিয়া, অকণমান পিঁয়াজ, কেইফুটামান নহৰু আৰু জলকীয়া দিবও পাৰে, নিদিলেও হয়, এইটো অপশ্যনেল হয়। আৰু এইখিনি খাৰ, একাপমানৰ জোখাৰ খাৰ আছে, আৰু নিমখ হালধি লাগিব। আহকচোন চাই লওঁ এতিয়া প্ৰথমে কি কৰোঁ। এতিয়া দুটামান পাঁচফোৰণ ফুটাই ল'লোঁ। অকণমান পিঁয়াজ, দুটা জলকীয়া দিছোঁ, কাটি থোৱা নহৰুখিনি, তেনেকৈ অকণমান হালধি দি দিছোঁ। সেইখিনি মান ধনিয়া কাটি থৈছিলোঁ সেইখিনি দি দিছোঁ ইয়াত। ভাজি থোৱা মাছকেইটা, এতিয়া ইয়াত খাৰখিনি দি দিম। ইয়াত কৰিবলগীয়া বেছিকৈ একো নাথাকে। নিমখ দিব লাগিব সোৱাদ অনুসৰি। এইখিনি চাওক উতলি আছে, অলপ সময় পিছতে হৈ যাব। খাৰণিত দিয়া খাবৰ বাবে ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে চাই থাকিব, কেনেকুৱা পায় জনাব কমেণ্ট কৰি, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোতহে মই লক্ষী পূজাৰ বাকীখিনি ভিডিঅ' দেখাম। আজিলৈ আহিছোঁ, বাই বাই। ৰাতিপুৱা ভিডিঅ'